হাই আজি কি বনাম মানে মই তাৰ কাৰণে এটা প্ৰিপাৰেশ্যন কৰি আছোঁ চ' দুপৰীয়াৰ সাজ দুপৰীয়া আহাৰৰ কাৰণে মই এতিয়া বনাম সেইখিনি চাই লওঁ এইখিনি চিকেন এতিয়া আনি থৈ দিছোঁ অলপ আগতে তাৰপিছত 5 মিনিটমান আগতে আনি পাইছোঁ 5 মিনিট আগত তাৰপিছত এয়া চব্জিবিলাক তিয়াই থৈছোঁ তাৰপিছত এইটো চব্জি মানে এইটো যিটো ডায়েবেটিক পেচেণ্টে খাব নালাগে এইটো চব্জি পটেটো ফ্ৰাই তাৰপিছত এটা জলকীয়া মানে নিমখ পানীত দি থৈছোঁ চ' এইখিনি গৰম তেল এইখিনি মানে আলু ফ্ৰাই কৰিম এইখিনি গৰম তেলত আলু ফ্ৰাই কৰিম তাৰপাছত ভাজিৰ কাৰণে বেলেগ তেল দিব লাগিব চব মিঠাতেল মিঠত বনাম তাৰপিছত এই চিকেনখিনি বনাম তাৰপিছত ইয়াৰ কমপ্লিট যিটো ভিডিঅ' হ'ব মানে বনোৱাৰ পাছত সেইখিনি মই আপোনালোকক মানে দেখুৱাম আৰু চ' সেইটো মোৰ ইউটিউব চেনেলটোত কেনেকৈ বনাম মই সেইটো নেদেখুৱাম বনোৱাখিনিতো আপোনালোকে জানে মোতকৈ বেছি ভালকৈ বনায় মানে গতিকে মই কিমান ভালকৈ বনাওঁ মই নিজেই নিজক কওঁ যে ভাল বনাওঁ বুলি আপোনালোকেও নিশ্চয় ভাল বনায় গতিকে মোৰ ভিডিঅ'টো কাইণ্ডলি উপভোগ কৰিব আৰু ভাল পালে সেইখিনি কৰি দিব নহ'লেও একো নাই ইটছ অল ৰাইট চ' বনোৱা আৰম্ভ কৰোঁ আৰু বনোৱা আৰম্ভ কৰাৰ আগতে এইখিনি মোৰ সা সৰঞ্জামখিনি এইখিনি দেখা পাইছে চ' আৰু এইটো মানে এই পৰ্বটো ভাল লাগে যেতিয়া ফ্ৰাই হৈ মানে হৈ গ'ল আৰু ফ্ৰাই হৈ গ'ল আৰু তাৰ লগত মই এটা বস্তু দেখুৱাম আপোনালোকক এই বস্তুটো মানে জালুক গুড়িটো যেতিয়া দিওঁ এই জালুক গুড়িৰ যিটো ফ্লেভাৰ আহে মানে গোন্ধটো ইমান ধুনীয়া লাগে চ' এই পৰ্বটো মানে মই ভাল লগা পৰ্বটো আপোনালোকক দেখাই দিছোঁ চ' আলু ফ্ৰাই হৈ গৈছে ধুনীয়া দেখিছেনে চ' মই মানে মোৰ মোবাইলটো ছাইডত আৰু মুকেশৰ মোবাইলটোলৈ পোহৰ দি আছোঁ সেইকাৰণে অলপ পোহৰটো দি উঠিছে যেন লাগিছে আৰু চ' নেক্সট ভাজিটো দেখুৱাই আছোঁ আপোনালোকক আলু ভাজিটো হোৱাৰ পিছত এই বন্ধাকবিটো দি দিলোঁ আৰু অলপ ডাঙৰকৈ কুটিছোঁ যাতে বস্তুটো ভজাৰ পিছত মানে যিটো আকৃতি ল'ব সেইটো যাতে মানে ভিডিঅ'টোত ভালকৈ ওলায় লাগে টেষ্ট নাপাওঁৱেই কিন্তু আপোনালোকে যাতে ভিডিঅ'টো ভালকৈ চাবলৈ পায় ত' তাৰ কাৰণে মানে এনেকুৱাকৈ বনাইছোঁ হয়নে কথাটো যেতিয়া বনাই থকা যায় তেতিয়া বহুতো সামগ্ৰী লেতেৰা হয় এনেকৈ ধীৰ বাতি নষ্ট হয় মানে তাৰ আকৌ এইটোৰ পিছত ইটো এখন থাল লেতেৰা হয় মানে আৰু তাতে আকৌ জালুকৰ গুড়ি পৰিলে গতিকে এনেকুৱা বস্তুবিলাক মানে অলপ অশান্তিকৰ গতিকে আপুনি যদি কুক বা আপুনি ছেফ হয় মই ছেফ নহয় বাৰু আপুনি যদি এজন ছেফ হয় তেতিয়া আপুনি গম পাব যে এইবিলাক মানে একচুৱেলি চাফা কৰি থাকিব লাগে বনোৱাৰ সময়ত আৰু সেইটো মই দেখোঁ বহুতো নাৰীৰ বা বহুতো পুৰুষৰো মানে সেই বস্তুটো নাই যে বনাই থাকোঁতে চাফ চিকুণটো মানে মেইনটেইন কৰি ৰাখিব লাগে কিছুমানে আকৌ মনে কৈছে ভাল বচনে কৰি ৰাতি থৈ দিয়ে ৰাতিপুৱাৰ কাৰণে তেতিয়া কিবা পইচাবিলাক বেছি গোট খায় গতিকে তেনেকুৱা কামবিলাক মানে বৰ ভাল নহয় পিছতে গম পালোঁ এইখিনি ৰেকৰ্ডিং কৰি থাকোঁতে চাউণ্ডটো ৰেকৰ্ড নহ'ল মানে বহুত স্পীডত হৈ গ'ল গতিকে যিখিনি কথা কৈ আছিলোঁ ৰেকৰ্ড নহ'ল এনেকৈ আৰু স্কিপ কৰি দিওঁ আৰু আৰু পিঁয়াজ কেইটুকুৰা ডাঙৰকৈ দিছোঁ যেতিয়া আপুনি খৰতকীয়াকৈ ৰান্ধিব খোজে পিঁয়াজ ডাঙৰকৈ দিলে একো প্ৰব্লেম নহয় ত' এতিয়া এইখিনি মাংস আমি দি দিম ইয়াত কাপোৰবিলাক সাধাৰণতে ঘৰৰ গৃহিণীৰ বা এনেকুৱা কিছুমান ফটা চিটা কাপোৰবিলাক সাধাৰণতে ইউজ কৰোঁ আমি আপোনালোকে বা কেনেকুৱা কৰে নাজানো এইখন সেই আশিছৰ থাল হয় আশিছ তাৰ থালখন ঢাকি দিছোঁ সি নিনিলে আৰু থেংক ইউ আশিছ আলু কিটুকুৰা থৈ দিছোঁ গলি যাবতো অলপ পিছত দি দিম আৰু এটা জলকীয়া লৈছোঁ অলপ পিছত
আপোনালোকক দেখুৱাবৰ কাৰণে এইখন থালি মই প্ৰস্তুত কৰিলোঁ আৰু ইয়াত আছে আলু ভাজি তাৰপিছত কবি ভাজি বন্ধাকবি বেছি খোৱাটো বেয়া ইউৰিক এচিড হয় আৰু ব্ৰইলাৰ এইটোতো বেছি খোৱাটো একদমেই বেয়া ইউৰিক এচিডৰ জম হয় ভালৰ ভিতৰত এইটোৱে আছে আৰু এইটো আছে চ' তাৰপিছত এইটো সোনা শক্তি চাউল হয় বহুত দাম অলপ অলপকৈ খাওঁ মই বেছি নাখাওঁ বচাই বচাই খাওঁ চ' গতিকে এইটো ভিডিঅ' আপোনালোকলৈ দিলোঁ আৰু সম্ভৱ আপোনালোকেও আজি ধুনীয়া এটা খানা খাইছে এই দেওবাৰে আৰু কালিলৈ আছে আমাৰ ৰামৰ যিটো প্ৰতিষ্ঠা দিৱস গতিকে তালৈ ধন্যবাদ থাকিল সকলোলৈকে আৰু মোৰ ভিডিঅ' চাই থাকিব ধন্যবাদ জয় আই অসম বাই দি ৱে মই এটা চচ দেখুৱাব বিচাৰিছোঁ এইটো উইকফিল্ড চয়া চচ এইটো মানে দোকানখনত এটাই আছিলে তাৰপিছত ডেট ছেট চালোঁ চব ঠিকে আছে হ'ল দিন এইটো অনা মোৰ কিন্তু এই চচটো মই ভাবিছিলোঁ বেয়া হ'ব বা তেনেকুৱা কিবা হ'ব মানে আগতে খোৱা নাছিলোঁ কিন্তু এই চচটোৰ মই যিটো দেখিছোঁ মানে ফ্ৰাইড ৰাইচ হওক আপোনাৰ চাওমিন হওক ধুনীয়া টেষ্ট আহে এইটো আপোনালোকে ইউজ কৰিছেনে নাই নাজানো কিন্তু মই মোৰ ফালৰ পৰা এইটো মানে 100% চাৰ্টিফাই কৰি দিছোঁ আৰু বৰ্তমান এইটো শেষ হৈ গ'ল তলি উদং বুলি যিটো কয় এইটো হ'ল কিষাণ ফ্ৰেছ টমাটো কেটচাপ এইটো মোৰ বহুত ভাল পাওঁ মানে মই এইটো আপোনাৰ এতিয়া মেগী হট এণ্ড চুইটটো বহুত চলে মাৰ্কেটত কিন্তু ইয়াৰ যিটো লাইকছ মানে মই যিটো বহুত সৰুৰে পৰা মানে ভাল পাওঁ ইয়াত ঘৰত যিহেতু বেছি ব্যৱহাৰ কৰা হোৱা নাছিল এইবিলাক বস্তু কিন্তু ইয়াৰ টেষ্টটো মোৰ সেই 6-7 বছৰতে মোৰ ৰৈ গৈছিল মনত এইখন দা আনিছোঁ মানে মই মৰিগাঁৱৰ ফালৰ পৰা এবাৰ আহি থাকোঁতে আনিছিলোঁ এই ৰূপহী চাৰিআলি নগাঁৱৰ পৰা আহি থাকোঁতে ইমান ধুনীয়া দা আপোনাৰ 250 টকাত মই কিনিছিলোঁ তাৰপিছত বৰ ধুনীয়া দা এখন চ' মানে কেলৈ দেখুৱালোঁ কেতিয়াবা মানে ইমান ডাঙৰ অলপ মাংসবিলাক কাটিবৰ কাৰণে অলপ প্ৰব্লেম হৈ যায় চ' এই ডাঙৰ পিচটো চ' এতিয়া ধৰক আমি আফগানিস্তানী বা পাকিস্তানী হ'লে ইমান ইয়াতকৈ ডাঙৰ 1 পোৱা মানৰ 1 টুকুৰা মাংস বোলে সিহঁতে খায় মই শুনিছোঁ মই দেখা নাই গতিকে কিন্তু এই টুকুৰাও আমাৰ কাৰণে মানে বহুত ডাঙৰ হৈ গৈছে জাষ্ট এনেই দেখুৱাইছোঁ আপোনালোকক তোমাৰ বোলে 20 টকাটো কামতে আহিলে মই খোৱা বস্তুটোৱে পাইছোঁ মানে মই খাই দিম তোমালে নাচাওঁ অ'কে মোৰটো ওলাইছে নাই মুখখন ওলাইছে ষ্টাৰ্ট হৈছে ভিডিঅ' হৈছে জানো কাটি দিম বাৰু এই লাড়ু কিমান লৈছে মোৰ 20 টকা এক পেকেট 20 টকা এক পেকেটত মানে কেইটা আহে 6টা 7টা মান 6টা 7টা ভালেই কিন্তু কি হাতেৰে বনাইছে সেইটো ডাঙৰ কথা কৃষ্ণ জয় শ্ৰীৰাম আল্লাহু আকবৰ চব দি দিছোঁ আৰু হ'ব কেৱল আপোনালোকক দেখুৱাৰ বাবে ইমানখিনি যতন কৰিছোঁ চাওক আলু ভাজি আৰু কবি ভাজি তাৰপিছত চিকেনৰ জোল তাৰপিছত লগত এটা জলকীয়া আৰু এটুকুৰা নেমু আৰু সোনা শক্তি চাউলৰ মানে অলপ অংশ যাতে এইখিনি খালে মানুহ এজন সুস্থ হৈ থাকে ভাল লাগিছেনে ইয়াতে একো চাওঁতেই নাহিল কিবা হ'ল থাকি গ'ল যা এই হ'ব যা বেকগ্ৰাউণ্ড মিউজিক দিলে আকৌ ষ্ট্ৰাইক মাৰে নহয় এইফালেও বহুত চিন্তা কোন চানে ভিডিঅ' বনাইছে
বাইক নাই বুলি ককাই আছে ধেত